বেক টু মাই ইউটিউব চেনেল আপোনালোককে ইউটিউব চেনেলটো স্বাগতম জনাইছোঁ আকৌ এবাৰ তো আজি মোৰ 3 নম্বৰ দিন আজি যামগৈ ইয়াতে থাকিলোঁ আৰু এইটো ঘৰত এইটো ভাল লাগিলে থাকি ফাৰ্ষ্ট টাইম ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় মোৰ চাংঘৰত থকা আকৌ আহিম ভাল লাগিলে সেইটো মানুহবোৰ বহুত মৰম কৰিছে আৰু ভাল লাগিছে আৰু তাকেতো ন এতিয়া আহি আছোঁ মই ঋষিকা ঘৰত ভাত খাবৰ কাৰণে মাতিছে একেবাৰে ওলাব পাৰিলোঁ আজি যামগৈ আৰু ঋষিকা ঘৰ এয়া ঋষিকা ঘৰত যাম দপি মিলে আৰু ঘৰ যামগৈ দপিমগৈ আৰু দপি কিনে ঘৰ যামগৈ মোৰ নিচিনা মোৰ মায়ে মোক গাহৰি বুলিয়ে কয় গৰু গাহৰি সেয়াই আৰু আমি হাই গাহৰি খাব লৈছোঁ ঋষিকাৰ ঘৰত মই নাখাওঁ কচ মাছ সেইকাৰণে মোৰ বাবে ঋষিকাই বনাই দিছে আমনি তো ভাত পানী খাই লওঁ তাৰপিছত লগ পাই আছোঁ ৰাইকহে খাই আছে মানে সিহঁতকেইটা এইটো আমাৰ চানিয়াহঁতক গাহৰি এইটো পাক খাই গ'ল এতিয়া ওলাই মেলি আহিলোঁ আৰু বেগ চেগ লৈ এইকেইটা আগত লৈ গৈছে খাই আছোঁ আৰু এতিয়া সোমামগৈ আমি গীতাঞ্জলি ঘৰত তো সোমাই কিনে কৈ থাকিম আৰু ঘৰলৈ মানে ৰুমলৈ অকণমানি অকণি গাহৰি পোৱালি उसका माँ है वो गौरी का माँ गौरी पोवाली का माँ है तो क्या मैं जाम उठिम गीतांजलि हतर घर तिसेটো घर बनाइছে এডৰ তো ইয়াত উঠিম এতিয়া জলিয়া চাহ বনাই আছে ফুৱা ফুক সেইবোৰ কাম কা চালি পুৰা হাঁহিত ল'ৰা মৰি যাবগৈ আৰু সেইটো কাৰণে সানিয়া ইজ এ তলত বেটিং আৰু দিছ ওৱান गीतांजलि इतना दुनिया सा बनाता है तो सा खाऊं तो संग जाऊंगे